হাই মই আজি এটা আনবক্সিং ভিডিঅ' লৈছোঁ তো একচুৱেলি আনবক্সিঙেই লগতে এটা মোৰ নজনা কথা আছিলে মানে তো আপোনালোকে জানে নাই তো নাজানে যদি মই শিকাই দিম আৰু মই নাজানিছিলোঁ মানে এই বস্তুটো এতিয়া গম পাইছোঁ তো মই আপোনালোকো ক'ম কি বস্তু নাজানিছিলোঁ মই এযোৰ হ'ল জোতা টুইংকলৰ কাৰণে আনিছোঁ মই এইটো এছিয়ান যিটো ব্ৰেণ্ডৰ হয় তো মানে বেছি দামী নহয় এযোৰ দেই বহুত হাই কোৱালিটি মানে হাই ৰেঞ্জৰ নহয় এফৰ্ড কৰিব পাৰে চবেই আৰু ল'ৰা ছোৱালী মানে খেলি থাকিলে স্পৰ্টছ শ্বুজে খেলি থাকিবৰ কাৰণে বহুত বেছি ভাল হয় তো মই কি কৰিছিলোঁ মানে দুদিনমান আগতে টুইংকলৰ কাৰণে দুযোৰ জোতা আনিছিলোঁ তাৰপিছত জোতা দুযোৰ আনিছিলোঁ হয় মানে অকণমান কম ৰেঞ্জৰ 200-300 টকাৰ ভিতৰতে আনিছিলোঁ তাৰপিছত জোতা কেইযোৰ আনিলোঁ হয় দেখিবলৈ বৰ ধুনীয়া আছিলে জোতা কেইযোৰ দেখিবলৈ কিন্তু টুইংকলে পিন্ধিব নোৱাৰে আৰু মানে টুইংকলে মানে পিন্ধাৰ লগে লগে মামা ইমান টান ইমান বেয়া হৈছে নে এনেকৈ কয় মই আগতে খং কৰিছোঁ সেই তুমি মই চব তোমাক ইমান দামী দামী কিনিব নোৱাৰোঁ ন সেই বুলি ক'লোঁ মানে তাই পিছত গম পালোঁ যে মই মানে জোতাযোৰ প্ৰব্লেম কি তাই ক'লোঁ পিন্ধাচোন পিন্ধা কি প্ৰব্লেম হৈছে পিন্ধাচোন তোমাৰ ইমান কি প্ৰব্লেম হৈছে বুলি ক'লোঁ কোৱাৰ পিছত তাৰপিছত পিন্ধি দেখাই মানে পিন্ধি দেখুৱাৰ পিছত মই কথাটো গম পাওঁ যে এই পিছপিনে দেখিছেনে এই ছাইডটো যে এইটো ইয়াত এটা কিবা কপা কি থাকে নাজানো আৰু কোমল কিবা এটা থাকে অকণমান দাম হ'লে বা ব্ৰেণ্ড হয় এইটো ইমান দামৰ নহয় কিন্তু দেই এইটো একচুৱেলি কম দামত ভাল শ্বুজ মানে মই যিটো পাইছোঁ এতিয়া কিন্তু এই পিছপিনে এইটো আছে চাওক এইটো কোমলটো আছে এইটো কিন্তু কিছুমান জোতাত এইটো একদম নাথাকে মানে পিছফালে একো নাথাকে মানে একদম খুব টান হয় আৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো বহুত কষ্টদায়ক মানে কাৰণ সৰু ল'ৰা ছোৱালী একদম দৌৰি থাকে কিবা কৰি থাকে আমিতো বুজি নাপাওঁ মই এতিয়া টুইংকলক পিন্ধাই বুজি পালোঁ মানে মই ধৰিব পৰা নাই কি হৈছে প্ৰথমতে মই আইডিয়া লগাব পৰা নাই কি হৈছে টুইংকলে কৈছে মামা এইপিনে বহুত টান মই কি টান জোতাযোৰ নৰ্মেল জোতা কিনো টান দেখিবলৈও ধুনীয়া আছিলে তাৰপিছত যেতিয়া মই তাইক এই জোতাযোৰ চালোঁ মানে মামা তাই মোক ক'লে মামা এই জোতাযোৰ আনাচোন এই জোতাযোৰত মানে পিছপিনে গোটেই এই কোমল এইটো আছে ছাইডটো এতিয়া মই পিছত সেই জোতাযোৰ পিটিকি চালোঁ এতিয়া গম পালোঁ যে সেই জোতাযোৰ সেইটো নাই কিন্তু এই জোতাযোৰ কি হয় এই জোতাটো এটা চাইন আছে দেখিছেনে এটা চাইন আছে এইযোৰ বাৰু খাদিমছৰ হয় এইযোৰ আপোনালোকে খাদিমছৰ মই শ্ব'ৰুমৰ পৰা আনিছোঁ খাদিমছৰ শ্ব'ৰুমৰ পৰা আপোনালোকেও যদি এনেকুৱা খাদিমছৰ শ্ব'ৰুমৰ পৰা এনেকুৱা জোতা নিশ্চয় পাব এইযোৰ 1000 লৈছিলে কিন্তু এইযোৰ মানে অকণ দাম হোৱাৰ কাৰণে মানে কি হয় মই য'ত ত'ত তাইক পিন্ধাই থাকিবলৈ অসুবিধা পাওঁ আমাৰ টুইংকল উৎপতিয়াই য'তে ত'তে শিলগুটি গুৰিয়ে কিবা গুৰিয়ে ইয়াৰ যিটো চাইনটো যদি অকণমান দাগটো যদি গুচি যায় তেতিয়া জোতাযোৰ বৰবাদ হৈ যাব মানে সেইটো কাৰণে মানে এইটো এটা চাইন কৰি থাকে জোতাযোৰ সেইটো কাৰণে মই এইটো এনি টাইম পিন্ধাই থাকিবলৈ বেয়া পাওঁ সেইটো কাৰণে বোলো তাই এইটো অকণমান ৰাফ ইউজ কৰিব পৰা বা খেলি থাকিব পৰা দুযোৰ জোতা আনি দিওঁ সেইবুলি মই অকণ সস্তাত দুযোৰ জোতা আনিছিলোঁ কিন্তু সেইকেইযোৰ জোতা পিন্ধিবই নোৱাৰিলে আকৌ চেঞ্জ কৰি মই এইযোৰ আনিলোঁ এইযোৰ 5 কিবা এটা লৈছে দেই মই পাহৰি থাকিলোঁ 500 কিবা এটা আছিলে ক'ত আছিলে ৰেঞ্জটো ইয়াততো বেছি দেখাইতো মই নেটৰ পৰা আনিছোঁ ইয়াত দেখাইছে 999 কিন্তু 5 কিবা এটা আছিলে তো আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু ভালো জোতাযোৰ বহুত পিন্ধিবলৈও ভাল কোমল ভিতৰটো চাওকচোন কিমান কোমল একদম কোমল দেখিবলৈ চাওকচোন আৰু এইটো বেছি বহুত দৰকাৰী দেই এইটো আপোনালোকে চাব কেতিয়াবা জোতা কিনি আনিলে মানে দামী জোতাবোৰততো প্ৰব্লেম নাথাকে কিন্তু সস্তীয়া জোতাবোৰত এই বস্তুটো নাথাকে মানে বেছিভাগ যদি থাকেতো কিছুমান জোতা যে থাকে ভালেই কিন্তু নহ'লে এনেকুৱা জোতাযোৰ আনিব পাৰে কাৰণ এইযোৰ বেছি দামো নহয় আৰু পিন্ধিবলৈও ভাল আৰু চাওকচোন একদম কিমান মানে কোমল বস্তুৰ ভিতৰতো কিমান কোমল ল'ৰা ছোৱালীয়ে পিন্ধি মানে কষ্ট নাপায় মানে সেইটো কাৰণে বোলো যেতিয়া মই নাজানিছিলোঁ তো মইতো অৰ্ডাৰ কৰিছিলোঁ আৰু দোকানৰ পৰা নাইতো ঘূৰাবই নোৱাৰিলোঁ অনলাইন আনি দোকানে ঘূৰালোঁ তো সেইটো কাৰণে বোলো আপোনাকো জনাই দিওঁ যোনে যোনে নাজানে সুবিধা হ'ব তাকে আৰু বাকী জোতাযোৰ ভাল লাগিছে নাই ক'বচোন দেখিবলৈ আৰু কাৰোবাক যদি এইযোৰ জোতা লাগে মানে এনেকুৱা জোতা কিনিম বুলি ভাবিছে তেতিয়া মোক কমেণ্টত লিংক বুলি লিখি দিব মই লিংকটো শ্বেয়াৰ কৰি দিম আজিলৈ বাই বাই